হেল্ল' বন্ধু বান্ধৱীসকল, এইখন চেনেলত মই আকৰাম আলীয়ে আজি লৈ আহিছোঁ ইংৰাজীৰ কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ অৰ্থ, যিবিলাক আমি সচৰাচৰ যিকোনো বাক্যতে আমি ব্যৱহাৰ কৰোঁ। এই বাক্যসমূহ তোমালোকে মনত ৰাখিবৰ বাবে ভালদৰে চোৱা, আৰু যদি মনত নাথাকে, যদি কোনো অসুবিধাৰ সৃষ্টি হয়, নোট আকাৰে বহীত লৈ ভালদৰে কৰি মনত ৰাখিব পাৰিবা। চোৱা আমাৰ এই মূল অৰ্থসমূহ। প্ৰথমে আলোচনা কৰিম আজি চোৱা টো হল গেজ। গেজ মানে হল লাগি চোৱা। যেতিয়া কোনো এটা বস্তুৰ প্ৰতি আমি লাগি চাই থাকো বা কোনো এজন ব্যক্তিয়ে লাগি চাই থাকে, তেনে ক্ষেত্ৰত আমি গেজ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। স্নীৰ। স্নীৰ মানে হল ঘৃণাৰে চোৱা। যেতিয়া কোনো এজন ব্যক্তিয়ে নাক কুচাই ঘৃণাৰে চাই, তেনেকুৱা ক্ষেত্ৰত আমি স্নীৰ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। স্নীৰ ৱৰ্ডটোৰ অৰ্থ কেৱল ঘৃণাৰে চোৱাই নহয়, আমি ঘৃণাৰে যেতিয়া কোনো বাক্য প্ৰকাশ কৰোঁ, তেনেকুৱা ক্ষেত্ৰতো স্নীৰ ৱৰ্ডটো ব্যৱহাৰ কৰা হয়। ঠিক তেনেধৰণে চি মানে হল দেখা। যেতিয়া আমি কোনো এটা বস্তু চাবলৈ কওঁ বা কোনো এটা বস্তু চাওঁ, তেনে ক্ষেত্ৰত আমি চি ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। নেক্সট ৱৰ্ডটো হ'ল চ' মানে হল দেখা বা দেখুওৱা। আমি যেতিয়া অন্য এজন ব্যক্তিক কিবা এটা বস্তু দেখুৱাওঁ, তেনে ক্ষেত্ৰত আমি চ' ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। বিটাৰ মানে হল তিতা। যেতিয়া আমি কোনো এটা বস্তু তিতা বুলি কওঁ, কেৰেলা তিতা বুলি কওঁ, তেনে ক্ষেত্ৰত আমি বিটাৰ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। চৰ মানে হল টেঙা। যেতিয়া আমি কোনো এটা বস্তু টেঙা বুলি কওঁ, কোনো এটা বস্তুৰ সোৱাদৰ কথা প্ৰকাশ কৰিবলৈ যাওঁ, এই বস্তুটোৰ সোৱাদ টেঙা, তেনে ক্ষেত্ৰত আমি চৰ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। ঠিক তেনেধৰণে বিটাৰ গাৰ্ড মানে হল তিতা কেৰেলা। বটল গাৰ্ড মানে হল জাতিলাও বা আমি যিটো লাও বুলি কওঁ। মিণ্ট মানে হল পদিনা। মনত ৰাখিব, মিণ্ট মানে হল পদিনা। পামকিন মানে হল ৰঙালাও। টাচ মানে হল যেতিয়া আমি কোনো এটা বস্তু স্পৰ্শ কৰোঁ, তেনে ক্ষেত্ৰত আমি টাচ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। ফিল মানে হল অনুভৱ কৰা। আমি দুখ, বেজাৰ, কষ্ট আদি যেতিয়া অনুভৱ কৰোঁ, তেতিয়া আমি ফিল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। স্মেল মানে হল গোন্ধ পোৱা। আপুনি যেতিয়া কোনো এটা বস্তুৰ গোন্ধ পাব, তেনে ক্ষেত্ৰত আপুনি স্মেল ৱৰ্ডটো ব্যৱহাৰ কৰিব। পি মানে হল পেচাব কৰা। আপোনাৰ যেতিয়া পেচাব কৰিব লাগিব বা আপুনি যেতিয়া বাথৰুম যাব বিচাৰিব, তেনে ক্ষেত্ৰত আপুনি পি ৱৰ্ডটো ব্যৱহাৰ কৰিব। পোপ মানে হল শৌচ কৰা। যেতিয়া আমাৰ শৌচ কৰিব লাগে, তেনে ক্ষেত্ৰত আমি পোপ ৱৰ্ডটো প্ৰায়ে ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ। গতিকে আপোনালোকে মনত ৰাখিব, পোপ ৱৰ্ডটো আপোনালোকে শৌচ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। এক্সাভেট মানে হল খনন কৰা। যেতিয়া কোনো এটা মেচিনৰ দ্বাৰা কোনো এটা স্থান খনন কৰি থকা হয়, তেনে ক্ষেত্ৰত আমি এক্সাভেট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। নেক্সট ৱৰ্ডটো এটা খুব কমন ৱৰ্ড, এক্সিকিউট। আপোনালোকে প্ৰায়ে এই ৱৰ্ডটো শুনি থাকে। এক্সিকিউট মানে হল সম্পন্ন কৰা। যেতিয়া আমি কোনো এটা কাম সম্পন্ন কৰোঁ, তেনেকুৱা ক্ষেত্ৰত আমি এক্সিকিউট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। এক্সট্ৰিম মানে হল অত্যন্ত, খুব বেছি, প্ৰচণ্ড, তেনেকুৱা ক্ষেত্ৰত আমি এক্সট্ৰিম ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। যেনে আমি ক'ব পাৰোঁ যে আজি বহুত গৰম, তেনে ক্ষেত্ৰত আমি বাক্যটো ক'ম যে এক্সট্ৰিম হট মানে অত্যন্ত গৰম। ইণ্টাৰাপ্ট মানে হল বাধা দিয়া বা মাজত হকা বাধা কৰা। তেনেকুৱা ক্ষেত্ৰত আমি ইণ্টাৰাপ্ট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। আপোনালোকে প্ৰায় নিশ্চয় শুনি থাকে, ইণ্টাৰাপ্ট ৱৰ্ডটো বিভিন্ন লোকে ব্যৱহাৰ কৰি থাকে। ঠিক তেনেধৰণে ফৰবিড মানে হল বাধা দিয়া বা হকা বাধা কৰা। তেনেকুৱা ক্ষেত্ৰতো আমি ফৰবিড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট ৱৰ্ডটো হ'ল ভাষ্ট মানে হল বিশাল, প্ৰকাণ্ড। তেনেকুৱা ক্ষেত্ৰত আমি ভাষ্ট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। ঠিক তেনেধৰণে ট্ৰিমেণ্ডিয়াছ মানে হল বিশাল, প্ৰকাণ্ড। তেনেকুৱা ক্ষেত্ৰত আমি ট্ৰিমেণ্ডিয়াছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। আৰু ঠিক তেনেধৰণে আমি ব্যৱহাৰ কৰোঁ হিউজ মানে হল বিশাল বা ডাঙৰ বা প্ৰকাণ্ড। চ' একেটা মিনিঙৰ বাবে আমি তিনিটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ। মাছ মানে হল ডাঙৰ বা বহুত বেছি। তেনেকুৱা ক্ষেত্ৰত আমি মাছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। যেনে আমি ক'ব পাৰোঁ যে মাছ এৰিয়া, বহুত ডাঙৰ এৰিয়া, বা মাছ পিপল, বহুত মানুহ। তেনেকুৱা ক্ষেত্ৰত আমি মাছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। ভাষ্টৰ দৰে প্ৰায় শুনিবলৈ একে ৱৰ্ড ভেষ্ট মানে হল গেঞ্জি। আমি যিটো অন্তৰ্বাস পৰিধান কৰোঁ, সেইটোক কোৱা হয় ভেষ্ট। মেচিভ মানে হল গধুৰ। আমি প্ৰায় কৈ থকা শুনো মেচিভ মেচিন মানে বহুত গধুৰ মেচিন। এনেধৰণে আমি মেচিভ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। ঠিক তেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ হেভি মানে হল গধুৰ। হেভি মানে গধুৰ, আৰু মেচিভ মানে বহুত বেছি গধুৰ। আৰু ঠিক তেনেধৰণে অন্য এটা ৱৰ্ড বাল্ক মানে হল বহুত পৰিমাণৰ। যেতিয়া আমি বহুত পৰিমাণৰ বুজাবলৈ যাওঁ, তেনে ক্ষেত্ৰত আমি বাল্ক ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। আপোনালোকে হয়তো নিশ্চয় শুনিছে যে কোম্পানীয়ে বাল্ক প্ৰডাকশ্যন আৰম্ভ কৰিলে। বাল্ক প্ৰডাকশ্যন মানে বহুত বেছি পৰিমাণৰ প্ৰডাকশ্যনৰ কাম
আৰম্ভ কৰে তেনে ক্ষেত্ৰত আমি বাল্ক ৱৰ্ডটো ব্যৱহাৰ কৰোঁ নেক্সট ৱৰ্ডটো হ'ল শ্বৰ্টেজ শ্বৰ্টেজ মানে আপোনালোকে হয়তো বহুতেই জানে শ্বৰ্টেজ মানে হ'ল অভাৱ ঠিক তেনেধৰণে আমি অন্য এটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ স্কাৰচিটি স্কাৰচিটি মানে হ'ল অভাৱ যেতিয়া কোনো এটা বস্তুৰ অভাৱ ঘটে তেনে ক্ষেত্ৰত আমি শ্বৰ্টেজ বা স্কাৰচিটি ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে অন্য এটা ৱৰ্ড হ'ল ক্ৰাইচিছ ক্ৰাইচিছ মানে অভাৱ বা দুৰ্যোগ যেতিয়া কোনো এটা ঠাইত কোনো বস্তুৰ অভাৱ হয় কোনো এটা সেই বস্তুটো অভাৱৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগৰ নিচিনা অৱস্থা হয় তেনে ক্ষেত্ৰত আমি ক্ৰাইচিছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ যেনে আপোনালোকে প্ৰায়ে শুনি থাকে যে ৱাটাৰ ক্ৰাইচিছ চলিছে মানে পানীৰ বাবে অভাৱ চলিছে বা পানীৰ দুৰ্যোগ চলিছে তেনে ক্ষেত্ৰত আমি ক্ৰাইচিছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ নেক্সট ৱৰ্ডটো হ'ল স্কেৰ স্কেৰ মানে হ'ল ভয় খোৱা ঠিক তেনেধৰণে আমি ইয়াৰ আগৰ ভিডিঅ'টোত শিকি আহিছিলোঁ এফ্ৰেইড ফিয়াৰ এনেধৰণৰ ৱৰ্ডবোৰৰ দ্বাৰা আমি ভয় বুজোঁ চ' আমি ইয়াত ক'ব পাৰোঁ যে স্কেৰ মানে হ'ল ভয় টিকল টিকল মানে হ'ল কুটকুটাই দিয়া আমাক যেতিয়া কোনোবাই কুটকুটাই হহুৱাই তেনে ক্ষেত্ৰত আমি টিকল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ স্নিজ স্নিজ মানে হ'ল হাঁচি মৰা আমি যেতিয়া হাঁচি মাৰোঁ এই হাঁচি মৰাটোক ইংৰাজীত কোৱা হয় স্নিজ ৰিব ৰিব মানে হ'ল বুকুৰ কামিহাড় আমাৰ বুকুত যিকেইডাল কামিহাড় আছে কাৰ্ভ যিকেইডাল বনছ আছে সেই কাৰ্ভ বনকেইডালক কোৱা হয় ৰিবছ এক্সক্ৰিশ্যন এক্সক্ৰিশ্যন মানে হ'ল শৌচ কৰা বা মল ত্যাগ কৰা আমি যেনেধৰণে পুপ ৱৰ্ডটো ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেধৰণে আমি এক্সক্ৰিশ্যন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ চাৰ্মিং চাৰ্মিং মানে হ'ল ফূৰ্তিবাজ বা আনন্দত থকা মানুহ তেনেকুৱা মানুহক কোৱা হয় চাৰ্মিং ফৰচুন ফৰচুন মানে হ'ল ভাগ্য আমি সাধাৰণতে ভাগ্য বুজাবলৈ লাক ৱৰ্ডটো ব্যৱহাৰ কৰোঁ আপোনালোকে যদি লক্ষ্য কৰে আপোনালোকে নিশ্চয় দেখিব বহুত ব্যক্তিয়ে ভাগ্য বুজাবলৈ ফৰচুন ৱৰ্ডটো ব্যৱহাৰ কৰে ঠিক তেনেধৰণে ডেষ্টিনি ডেষ্টিনি মানে হ'ল ভাগ্য আপোনালোকে মনত ৰাখি ল'ব ফৰচুন আৰু ডেষ্টিনি দুইটাই ভাগ্য বুজায় ঠিক তেনেধৰণে আমি অন্য এটা ৱৰ্ড ক'ব পাৰোঁ যে গ'ল গ'ল মানে আমি যিটো ফুটবলৰ গ'লৰ কথা কোৱা নাই গ'ল মানে হ'ল লক্ষ্য আমি যেতিয়া লক্ষ্যৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি গ'ল ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে সাধাৰণতে এইম ৱৰ্ডটো ব্যৱহাৰ কৰে এইমৰ সলনি আপোনালোকে গ'ল ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে এচিভ এচিভ মানে হ'ল প্ৰাপ্তি আমি যেতিয়া কোনো এটা বস্তু পাওঁ কোনো এটা বস্তু আমি আয়ত্ব কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি এচিভ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ ডিমাইজ ডিমাইজ মানে হ'ল মৃত্যু হোৱা যেতিয়া কোনো এজন ব্যক্তিৰ মৃত্যু হয় তেনে ক্ষেত্ৰত আমি ডেথ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ বা আমি কেতিয়াবা পাছেও ব্যৱহাৰ কৰোঁ আপোনালোকে তাৰ সলনি ব্যৱহাৰ কৰিব পাৰে ডিমাইজ ডিমাইজ মানে হ'ল মৃত্যু হোৱা বা পৰলোক প্ৰাপ্তি হোৱা ঠিক তেনেধৰণে অন্য এটা ৱৰ্ড এডৰ এডৰ মানে হ'ল মৰমৰ আপোনালোকে হয়তো প্ৰায় নিশ্চয় শুনিছে এডৰেবল বুলি কোৱা নিশ্চয় শুনে চ' এডৰেবল মানে হ'ল মৰমৰ চ' এডৰ মিনছ মৰমৰ গতিকে আপোনালোকে এডৰ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে এডমায়াৰ এডমায়াৰ মানে হ'ল প্ৰশংসা আপুনি যেতিয়া কোনো এজন ব্যক্তিৰ প্ৰতি প্ৰশংসা কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি এডমায়াৰ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে ঠিক তেনেধৰণৰ অন্য এটা ৱৰ্ড হ'ল আইডল আইডল ৱৰ্ডটো আপোনালোকে হয়তো বহুতে নিশ্চয় শুনি থাকে আইডল মানে হ'ল আদৰ্শ ঠিক তেনেধৰণে অন্য এটা ৱৰ্ড হ'ল ইনক্ৰিজ ইনক্ৰিজ মানে হয়তো বহুতেই জানে ইনক্ৰিজ মানে হ'ল বৃদ্ধি কৰা ঠিক তেনেধৰণে অন্যটো ৱৰ্ড হ'ল ডিক্ৰিজ ডিক্ৰিজ মানে হ'ল কমাই অনা ইনক্ৰিজৰ অপজিট ৱৰ্ড ডিক্ৰিজ ঠিক তেনেধৰণে আমি অন্য এটা ৱৰ্ড ক'ব পাৰোঁ ৰিডিউচ ৰিডিউচ মানে হ'ল কমাই অনা ডিক্ৰিজ বা ৰিডিউচ দুইটা অৰ্থৰ মিনিং হয় কমাই অনা চ' আপোনালোকে যিটো ৱৰ্ড আপোনালোকে ব্যৱহাৰ কৰিবলৈ ভাল পায় সেই ৱৰ্ডটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এষ্টাব্লিছ এষ্টাব্লিছ মানে হ'ল প্ৰতিষ্ঠা কৰা যেতিয়া কোনো এটা বস্তু প্ৰতিষ্ঠা কৰা হয় তেনে ক্ষেত্ৰত এষ্টাব্লিছ ৱৰ্ডটো ব্যৱহাৰ কৰে লঞ্চ লঞ্চ মানে যেতিয়া কোনো এটা বস্তু উদ্বোধন কৰা হয় তাক আমি লঞ্চ বুলি কওঁ ঠিক তেনেধৰণৰ অন্য এটা ৱৰ্ড হ'ল ৰেপ ৰেপ মানে হ'ল কোনো এটা বস্তুক যেতিয়া আমি অন্য এটা বস্তুৱে মেৰিয়াই দিওঁ তাক কওঁ আমি ৰেপ চ' আপোনালোকে এই ৱৰ্ডকেইটা হয়তো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী শিকিবলৈ জানিবলৈ বুজিবলৈ যত্ন কৰি আছে তেখেতসকলৰ মাজত প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু শ্বেয়াৰ কৰি নিদিয়ে আপোনালোকে ফেচবুক হোৱাটছআপ গ্ৰুপ আদিত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ইংৰাজী এই কথাবোৰ শিকিব পাৰে আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক অল নটিফিকেশ্যন অন কৰি ল'ব মই যেতিয়া এনেধৰণৰ ভিডিঅ' আপলোড দিম আপোনালোকে লগে লগে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ